Hello friends, মোৰ নাম অপূৰ্ব আৰু আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল কেবয়। আজি এটা বিশেষ টপিক আনিছোঁ আপোনালোকৰ বাবে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এই টপিকটো আনিছোঁ SDC ডিপাৰ্টমেণ্টে এটা ৰেকমেণ্ড নটিফিকেশ্যন কিছুদিন আগতে ওলাই দিয়া হৈছিলে। চ' ইয়াৰ লাষ্ট ডেট আপোনালোকৰ 16 আগষ্ট। চ' বেছিদিন নাই আৰু তথাপিও মই ভাবিলোঁ যে সকলো মানুহে গম নাপাব পাৰে এই ৰেকমেণ্ডটোৰ বিষয়ে। চ' আপোনালোকে যেন খবৰটো পাই যায়, যোনে এতিয়ালৈকে খবৰটো পোৱা নাই, তো আপোনালোকৰ বাবে মই এই ভিডিঅ'টো আনিছোঁ আৰু আপোনালোকে যেন গম পাই এপ্লাই কৰিব পাৰে। চ' বন্ধুসকল, এতিয়া মই আৰম্ভ কৰোঁ। চ' ইয়াতে আপোনালোকৰ পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ, জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট, ষ্টেন'গ্ৰাফাৰ পোষ্ট, কম্পিউটাৰ পোষ্ট, এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ পোষ্ট আৰু এনফৰ্চমেণ্ট চেকাৰ পোষ্ট। চ' ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ ভগাই দিয়া হৈছে। যেনেকৈ আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰৰ বাবে জেনেৰেলৰ বাবে আছে 7টা পোষ্ট, জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট আপোনালোকৰ যোনটো পোষ্ট আছে তাতে জেনেৰেলৰ বাবে 14টা পোষ্ট দিয়া হৈছে, ষ্টেন'গ্ৰাফাৰ পোষ্টটোৰ বাবে জেনেৰেলৰ বাবে এটা পোষ্ট আছে, কম্পিউটাৰ পোষ্টটোৰ বাবে এটা পোষ্ট আছে জেনেৰেলৰ বাবে, এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ পোষ্টটোৰ বাবে জেনেৰেলৰ বাবে 3টা পোষ্ট দিয়া হৈছে আৰু এনফৰ্চমেণ্ট চেকাৰ পোষ্টটোৰ বাবে জেনেৰেলৰ বাবে 3টা পোষ্ট দিয়া হৈছে। এতিয়া জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰৰ বাবে ST প্লেনছ যোনটো কেণ্ডিডেটছ, ST প্লেন কেণ্ডিডেটছৰ বাবে কোনো ধৰণৰ পোষ্ট দিয়া হোৱা নাই। জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট পোষ্টৰ বাবেও কোনো ধৰণৰ পোষ্ট দিয়া হোৱা নাই, ষ্টেন'গ্ৰাফাৰ পোষ্টৰ বাবেও কোনো ধৰণৰ পোষ্ট দিয়া হোৱা নাই, কম্পিউটাৰ পোষ্টৰ বাবেও কোনো ধৰণৰ পোষ্ট দিয়া হোৱা নাই। এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ পোষ্টৰ বাবে ST প্লেন কেণ্ডিডেটৰ বাবে এটা পোষ্ট দিয়া হৈছে আৰু এনফৰ্চমেণ্ট চেকাৰ পোষ্টৰ বাবে এটা পোষ্ট দিয়া হৈছে ST প্লেন কেণ্ডিডেটছক। এতিয়া OBC আৰু MOBCৰ কথা কওঁ মই এতিয়া। জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰৰ বাবে 2টা পোষ্ট দিয়া হৈছে, তাৰপিছত জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট পোষ্টটোৰ বাবে 12টা পোষ্ট দিয়া হৈছে, ষ্টেন'গ্ৰাফাৰ কম্পিউটাৰ যোনটো 2টা পোষ্ট আছে। চ' তাতে আপোনালোকৰ তাতে কোনো ধৰণৰ পোষ্ট দিয়া হোৱা নাই OBC আৰু MOBCৰ ক্ষেত্ৰত। এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ পোষ্টটোৰ বাবে 4টা পোষ্ট দিয়া হৈছে আৰু এনফৰ্চমেণ্ট চেকাৰ পোষ্টটোৰ বাবে 4টা পোষ্ট দিয়া হৈছে OBC আৰু MOBCৰ ক্ষেত্ৰত। ইয়াৰ টোটেল আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰৰ পোষ্ট আছে আপোনালোকৰ 9টা পোষ্ট, জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট পোষ্টটোৰ বাবে আছে আপোনালোকৰ 26টা পোষ্ট, ষ্টেন'গ্ৰাফাৰত আছে আপোনালোকৰ এটা পোষ্ট, কম্পিউটাৰত আছে আপোনালোকৰ এটা পোষ্ট, এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ পোষ্টটোত আছে আপোনালোকৰ 8টা পোষ্ট আৰু এনফৰ্চমেণ্ট চেকাৰ পোষ্টটোত আছে আপোনালোকৰ 8টা পোষ্ট। এতিয়া টোটেল আপোনালোকৰ 53টা পোষ্ট আছে। চ' বন্ধুসকল, এতিয়া মই আপোনালোকক কওঁ ইয়াত এপ্লাই কৰিব হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। চ' আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ এণ্ড ডিষ্ট্ৰিক্ট এণ্ড কম্পিউটাৰ। চ' এই 3টা পোষ্টত আপোনালোকে এপ্লাই কৰিব হ'লে আপোনালোকৰ বেচেলৰ ডিগ্ৰী পাছ হোৱা হ'ব লাগিব, যেনেকুৱা BA, BSc, BCom ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি, যেনেকুৱা ডিব্ৰুগড় ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটি। চ' এনেকুৱা ধৰণৰ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পাছ হোৱা হ'ব লাগিব। চ' বন্ধুসকল, এতিয়া মই আপোনালোকৰ কওঁ যে আপোনালোকৰ ডিগ্ৰীটো পাছ হোৱা হ'ব লাগিবই, লগতে আপোনালোকৰ কম্পিউটাৰ স্কিলছ থাকিব লাগিব ফৰ হেণ্ডলিং ডাটা এণ্ড টেক্সট অন কম্পিউটাৰ। চ' বন্ধুসকল, এতিয়া আহিল ফৰ দ্য পোষ্ট অফ ষ্টেন'গ্ৰাফাৰ। চ' ষ্টেন'গ্ৰাফাৰ পোষ্টটোত আপোনালোকে এপ্লাই কৰিব হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব, আপোনালোকৰ ডিগ্ৰী পাছ হোৱা হ'ব লাগিব, লগতে ডিগ্ৰী পাছ হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি, যেনেকুৱা ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, লগতে আপোনালোকৰ কম্পিউটাৰ স্কিলছ থাকিব লাগিব ফৰ হেণ্ডলিং ডাটা এণ্ড টেক্সট অন কম্পিউটাৰ এলং উইথ ITI ডিপ্ল'মা অৰ চাৰ্টিফিকেট ইন ষ্টেন'গ্ৰাফাৰ এণ্ড টাইপিং 80 words per minute। আপোনালোকৰ ষ্টেন'গ্ৰাফাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু টাইপিং 80 words per minute আপোনালোকৰ থাকিব লাগিব। এতিয়া আহিল এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ। চ' এই পোষ্টটোৰ বাবে এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ পোষ্টটোৰ বাবে আপোনালোকে এপ্লাই কৰিব হ'লে আপোনালোকে ক্লাছ 12 পাছ হ'ব লাগিব ফ্ৰম এ ৰেকগনাইজড বৰ্ড, যেনেকৈ CBSC বা SEBA। চ' এতিয়া আহিল আপোনালোকৰ লাষ্ট পোষ্ট, এইটো হ'ল ফৰ দ্য পোষ্ট অফ এনফৰ্চমেণ্ট চেকাৰ। চ' এই পোষ্টটোত আপোনালোকে এপ্লাই কৰিব হ'লে আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব ফ্ৰম এ ৰেকগনাইজড বৰ্ড, যেনেকুৱা CBSC বা SEBA। চ' এতিয়া বন্ধুসকল, মই আপোনালোকক ক'ব খোজোঁ এই ৰিক্ৰুইটমেণ্টত আপোনালোকে এপ্লাই কৰিব হ'লে আপোনালোকৰ বয়স কিমান হ'ব লাগিব। চ' মিনিমাম বয়স এটা কোৱা হৈছে 18 বছৰ আৰু মেক্সিমাম কোৱা হৈছে 43 বছৰ। তাৰমানে 18 আৰু 43 বছৰৰ ভিতৰত যদি আপোনালোকৰ বয়সটো পৰে তেনেহ'লে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। এতিয়া আহিল এজ ৰিলেক্সেশ্যন। চ' আপাৰ এজ ৰিলেক্সেশ্যন ইয়াতে কোৱা হৈছে আপোনালোকৰ 5 বছৰ দিয়া হৈছে SC আৰু ST কেণ্ডিডেটসকলৰ বাবে, এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 2 বছৰ দিয়া হৈছে। আৰু আপোনাৰ ইয়াতে কোৱা হৈছে দ্য এজ লিমিট অফ দ্য কেণ্ডিডেটছ উইল বি কেলকুলেটেড অন দ্য বেচিছ অফ দ্য মেট্ৰিকুলেশ্যন। আপোনালোকৰ যোনখন মেট্ৰিকৰ চাৰ্টিফিকেট আছে বা SSLC এডমিট কাৰ্ড আছে, চ' তাতে যোনটো আপোনালোকৰ ডেট অফ বাৰ্থ উল্লেখ থাকে, চ' সেইটো চাই পেলাইহে ইহঁতে এইটো মানে হিচাপ কৰিব যে আপোনালোকৰ কিমান বয়স হৈছে। চ' বন্ধুসকল, এতিয়া আহিল লাষ্ট ডেট অফ ৰিচিপ্ট অফ এপ্লিকেশ্যন। ইয়াৰ লাষ্ট ডেট আপোনালোকৰ 16 আগষ্ট 2018। চ' বন্ধুসকল, এতিয়া মই আপোনালোকক ক'ব খোজোঁ যে আপোনালোকে যদি এই ৰিক্ৰুইটমেণ্টত এপ্লাই কৰিব খোজে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট ৰিজনেল ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচত আপোনালোকে এইটো আপোনালোকৰ যোনখন এপ্লিকেশ্যন সেইখন আপোনালোকে দি আহিব লাগিব। আৰু যদি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট যোনটো আপোনালোকৰ DTO আছে তাতে এপ্লাই নকৰি আপোনালোকে যদি বেলেগ ডিষ্ট্ৰিক্টৰ আপোনালোকৰ DTOত আপোনালোকে এপ্লাই কৰিব খোজে তেনেহ'লে আপোনালোকে সেইটো কৰিব পাৰে।
সো বন্ধুসকল এইখিনিতে মই আপোনালোকক ক'ব খোজোঁ যে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনালোকৰ নাম থাকিব লাগিব আৰু তাতে আপোনালোকৰ এটা ভেলিড ৰেজিষ্টাৰ্ড নাম্বাৰ এটা থাকিব লাগিব আৰু এই যোনখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইখন আপোনালোকৰ এটেষ্টেড কৰি আপোনালোকে সেইটো দিব লাগিব সিহঁতক গতিকে এতিয়া আপোনালোকৰ কি ডকুমেণ্টছ আপোনালোকে দিব লাগিব এপ্লিকেশ্যন এপ্লাই কৰাৰ সময়ত গতিকে মই আপোনালোকক এতিয়া কৈ যাওঁ আপোনালোকে 3খন পাছপৰ্ট সাইজ ফটো দিব লাগিব ডিউলি সাইনড তাৰমানে আপোনালোকে ফটোখনৰ ওপৰত আপোনালোকে সাইন কৰি দিব লাগিব আৰু ফটোখনৰ পিছফালে আপোনালোকে নিজৰ নামটো লিখি দিব নাপাহৰিব সো বন্ধুসকল এতিয়া আহিল আপোনালোকৰ এজ সাৰ্টিফিকেট সো এজ সাৰ্টিফিকেটৰ বাবে আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট যদি আছে এখন দিব পাৰে বা আপোনালোকৰ মেট্ৰিক সাৰ্টিফিকেট যোনটো এছএছএলসি সাৰ্টিফিকেট আছে তাতেও আপোনালোকৰ ডেট অফ বাৰ্থটো উল্লেখ থাকে সো এইখন সাৰ্টিফিকেট আপোনালোকৰ এটেষ্ট কৰি আপোনালোকে দিব লাগিব এতিয়া আহিল এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট সো এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট আপোনালোকৰ মেট্ৰিক পাছ বা 12 পাছ বা গ্ৰেজুৱেট আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন আছে সো তাৰ সাৰ্টিফিকেট আপোনালোকে এটেষ্ট কৰি আপোনালোকে দিব লাগিব সো এতিয়া সেলফ এড্ৰেছ এনভেলপ সো সেলফ এড্ৰেছ এনভেলপ আপোনালোকে কি বস্তু জানে সো সেলফ এড্ৰেছ এনভেলপ এটা আপোনালোকৰ 10x4x5 সাইজৰ আপোনালোকে এটা বনাব লাগিব এটা আপোনালোকে বনাই আপোনালোকৰ যোনটো আপোনালোকৰ এপ্লাই কৰা এনভেলপ তাৰে ভিতৰত আপোনালোকে সোমাইটো দি আহিব লাগিব এতিয়া আহিল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইটো আপোনালোকক মই কৈছোঁ অলপ আগতে সো সেইটো আপোনালোকে এটেষ্টেড কৰি দিব লাগিব সো এইখিনিয়ে ডকুমেণ্টছ আপোনালোকে গোটেইখিনি আপোনালোকৰ মই গোটেইখিনি কৈ দিছোঁ ডিটেইলছত আৰু গোটেইখিনি এটেষ্টেড কৰি আপোনালোকে দিব লাগিব যেন আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাহে যেন মই আপোনালোকক গোটেইখিনি ডিটেইলছত কৈ দিছোঁ সো বন্ধুসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এতিয়া আপোনালোকৰ যিহেতু মই খবৰটো কৈ দিছোঁ যোনে এতিয়ালৈকে খবৰটো পোৱা নাছিলে সো এই খবৰটো পাই যেন এপ্লাই কৰিব পাৰে সো বন্ধুসকল মই এতিয়ালৈকে আহিছোঁ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আগলৈকে যদি এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড ভিডিঅ' যদি চাই থাকিব বিচাৰে মোৰ চেনেলত তেনেহ'লে প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব লগতে যোনটো বেল আহে চাইডত সেইটো ক্লিক কৰিব নাপাহৰিব বেলটো আপোনালোকে ক্লিক কৰিলে কি হ'ব মই আগলৈকে যিমান চাকৰি ৰিলেটেড ভিডিঅ'জ মই আনি থাকিম আপোনালোকে আগতীয়াকৈ পাই যাব খবৰ আৰু আপোনালোকে আগতীয়াকৈ এপ্লাই কৰিব পাৰিব সো বন্ধুসকল মই এতিয়ালৈকে আহিছোঁ জয় হিন্দ